hari-hari say ke bagan. तो कैसे रेडियो नहीं किधर है रेडियो है सांगो दे काला 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 ये काला Ladies and gentlemen, are you ready? तो हेलो गाइस स्वागतम জনাইছো মোৰ আজি নতুন এটা ভিডিঅ' লৈ দেই আজি ভিডিঅ' চাই থাকক ভাল লাগিব এতিয়া মজা লাগিব দেই মানে বাগানৰ মাজত আছো মই তো গাইস এফালে বহুত আগত পাত ছিঙি আছে দেখাই আছো ভিডিঅ' চাই থাককচোন পাত ছিঙি মাজি মজাকে একদম হাৰি হাৰি চাইকে বাগান মাজতে মই সবফালে বাগান একদম এক ৰাউণ্ড বাগান সবফালে সেইফালে বাগান তো গাইস মানে একদম গৰমটো বহুত হ'লে এই বহুতে পুৰা একদম পাত ছিঙি আছে ঘৰ কাষতে বৰ ছিঙি যায় অঁ তো এই তিনিজনী বৌ আছে পুৰা ছিঙি আছে ইয়াত এতিয়া পাত এইবোৰ পাত চব একদম পাত পুৰা ছিঙি আছে নি আছে পুৰা তো এটি কলি দুটি পাত এইখিনি ছিঙা হৈ গ'ল তো এইখিনি ছিঙিব এতিয়া এইবোৰ তো এনেই আৰু এইটো আমাৰ ঘৰটো কাষতে তো এতিয়া এনেই আহিলোঁ আৰু নবৌ ভাত খালে নাই আপোনালোকে খালে নাই খোৱা টিফিন লৈ আনিছে অঁ খাব এতিয়া hari hari say ke bagan guys top sapat ছিঙিছো sapat কেতিয়াবা পাত ছিঙিব গম পাই যাব মজা লাগে পৰিছে গৰমটো ক'ত যাওঁ লাগিছে একেবাৰে একদম পুখুৰী পাৰতে চাংখন জানেই ক'ত আছে চাংখন মইতো চাংখনতে প্ৰায় বহি থাকোঁ গৰম হ'লে তো গাইছ মানে আহিছোঁ চাংখনতে বহি আছোঁ গৰমটো মানে ইয়াত ঠাণ্ডা অলপ তো গাইছ কি নকওঁ লাগি আছে মানে একেবাৰে গাইছ এইটো আইচক্ৰীম লৈছোঁ মই চাওক আইচক্ৰীম লৈ লৈছোঁ দাদাবা এই পইচাটো বাঁহাতে দিছিলোঁ হ'ব আইচক্ৰীম দিছে তো গাইছ এইটো আইচক্ৰীম লৈ লৈছোঁ হে আইচক্ৰীম কি বনাইছে তো গাইছ এটা কাঁহী চাহী লৈ আহিছে একেবাৰে চাওক এখন কেলৈ আনিছ হে কেলৈ লৈ আহিছে এখন বাতি নাই দাদা আহিছোঁ তো গাইছ গুচি আহিলোঁ A few moments later. গাইছ গা পা ধুলোঁ ফ্ৰেছ হৈ গ'লোঁ ফ্ৰেছ হৈ মানে এতিয়া মজাকৈ একদম টিপটপ তো গাইছ কি হ'ল কেছটো এই ওচৰতে আমাৰ মামাজনৰ ঘৰত মানে ভাত খাবলৈ মাতিছে অকল ভাত খাবলৈ গ'লে নহ'ব বুলি কৈছে মানে ভাত খাব আহিলে নহ'ব মাংস চাংস বনাবলৈ আহিব লাগিব ক'লে তো গাইছ মানে মই তো সোনকালে মানে মাতিছে তো গাইছ তালৈ যাওঁ তাত গৈ মানে কি হয় বনাই মেলি সোনকালে কৰিলে সোনকালে হ'ব ন গাইছ তাত গৈ যাওঁ তাত গৈ লগ পাইছোঁ চলটা পিন্ধ লওঁ তো বাই বাই গাইছ ভিডিঅ' দেই মানে অলপ মানে মই আহিলোঁ ভাত খাবলৈ আহিলোঁ নহয় আজি মানে এটা আমাৰ ৰেচিপি খাটা ৰেচিপি ব্ৰইলাৰ পিঁয়াজ ৰচুন আন্দা আলু ইয়াত আছে মালটো মেইন মালটো হা এইটো ব্ৰইলাৰ ইয়াত পিঁয়াজ দি আছে এইটো এন্দা ৰচুন জলকীয়া এতিয়া মই মাংসটো বনাম চাই থাক মোক দেখা গাইছ এইটো মাংস ধুই অনা আছে ধুই নিয়ে থোৱা আছে দেই তো গাইছ একদম এতিয়া সাংঘাতিক এইখিনি গাইছ ৰচুন আদা আৰু জলকীয়া
গেছটো অকণমান দি দিওঁ দি দিছিলোঁ ৰান্ধনি বেলেগ মই এনেহে এই ঢাকি দিম ঢাক মাৰিম এটা ঢাকি দিম তাৰপিছত ঢাক মাৰিম তাৰপিছত আমি একেবাৰে গৰম পানী দিম সেই মাংসটো মানে ময়ে বনাইছোঁ নিমখ জলকীয়া একদম চব দি দিছে দিয়া আছে আগতে দেখাই আছোঁ ভিডিঅ'টো চাই মজা লাগিব বনাই মেলি খাম আমি তো গাইছ মানুহ বাহিৰত বহি আছে এতিয়া আমি পাকঘৰত একদম লাগি আছোঁ এইফালে একদম এয়াৰ কুলাৰ খোলা আছে এইটো তো গাইছ এইফালে একদম ফুৰফুৰীয়া বতাহ মাৰি থাকে এয়াৰ কুলাৰ দৰকাই নাই তো গাইছ এইটো ফ্ৰিজটো খুলি চাওঁ কি আছে কি নাই ঠাণ্ডা ঠাণ্ডা কুল ইয়াত পানী আছে তো গাইছ পানীও লৈ লৈছোঁ বন্ধ তো গাইছ ঠাণ্ডা পানী তো গাইছ এইফালে ইয়াত মাংস কালাৰ চাপ মাংস কালাৰ একদম চেম একেবাৰে তো ভিডিঅ' চাই থাকক কিয় এতিয়া কি মজা লাগিব এতিয়া ভাতটো আমি খাম বা আপোনালোকে চাই থাকক দেই তো গাইছ গৰম বহুত ইয়াত ফেন চেন নাই ফেনৰ ব্যৱস্থা কৰিব লাগে এই যোগান মন্ত্ৰী গাইছ এই যোগান মন্ত্ৰী যোগান বিভাগত আছে যোগান মন্ত্ৰী ন গাইছ এই যোগান মন্ত্ৰী আছে যেতিয়া মোৰ কি চিন্তা মই এনেই আহিম খাবলৈ এটা কপালখনে উঠা নাই ভালকৈ উঠা গাইছ এতিয়া একদম পূৰা এহেঁতি বনাই আছে বনাই সোনকালে গা ধুইছে কি মানে কি ক'ম কিনিব লাগিছে মাংস আনিছোঁ দুই কেজি মানে হয় নে মাংস 2 কেজি আনিছোঁ এপোৱা আনিছে এপোৱা কিমান এপোৱা सच बोलो এক থৈ খাবি কি হয় বুলি আৰু কচোন অকণমান ক দিছে নাই এতিয়া এইটো আলু দি দিয়া হ'ল আলু দিয়া হৈছে তো গাইছ উপায় নাই এখন কেমেৰা এখন হাতেৰে মোবাইল ধৰি কেমেৰা কৰিছোঁ গাইছ পইচা নাই নহ'লে ষ্টেণ্ড দেই গাইছ পইচা নাই আৰু দেই কেমেৰাটা ল'বলৈ পইচা নাই গাইছ উপায় নাই আমি গৰীব দুখীয়া আমি গাইছ আমি গৰীব দুখীয়া মানুহ যাও ঢাকন মাৰি দিওঁ মিক্সি মাৰি দিছোঁ তো মাৰি দি আছে লগাও হৈ যাব আৰামছে হৈ যাব এই মজা হৈ যাব এনেকৈ পিঁয়াজ চিয়াজ দি কাটি মেলি দেই ভাল হৈছে যদি মিলাপ্ৰীতি এনেকৈ মিলাপ্ৰীতি হৈ থাকিব সদায় এনেকৈ মিলাপ্ৰীতি হৈ থাকিব দেই তো গাইছ চাওকচোন মাংস চেণ্টটো পাইছে ন এই পাইছে তো গাইছ আপোনালোকে মাংস টেষ্টটো চেণ্টটো পাইছে নাই বাৰু জনাই দিবচোন কমেণ্টত দেই তো গাইছ নাই বাৰু আমি নাই পোৱা মানে চৰ্দি লাগিছে সেইকাৰণে চেণ্টেড নাই পোৱা মা মছলা দিলোঁৱে চব দিলোঁৱেই তো এতিয়া পিঁয়াজটো কেঁচা পিঁয়াজ দিছে কেঁচা পিঁয়াজ দি দিছোঁ নেকি তো গাইছ এতিয়া এইবোৰতো আমি আমাৰ সেইবোৰ কপালত এইবোৰতো নাহে বাৰু এইবোৰ আমাৰ ডাইৰেক্ট টিং এটা ল'ম পানী ঢালিম পানীখিনি ঢালিম তাৰ মাজতে ভৰাই দিম পানীত মানে ধৰি লওক যিকোনো বস্তু তো গাইছ আমাৰবোৰ ঘৰত এইবোৰ নাই এইবোৰ এইবোৰ আমি গৰীব দুখীয়া মানুহ এনেকুৱা বস্তু এইবোৰ কি অৱস্থা এনেকুৱা তো গাইছ টাইলছ লগোৱা গাইছোচোন টাইলছ বাবৰে বা গাইছ আমাৰ এইবোৰ চাক কপালত আছে নাই চাক কপালত আছে আমাৰ কপালত তো গাইছ এইটো ৰেডিঅ' নেকি জানো এইটো ৰেডিঅ' হয় একো নাই যে ইন্দো বেটেৰী চেটেৰী নাই বেটেৰী চেটেৰী এয়াৰ হৈছে ৰেডিঅ'
তো গাইছ এই ৰেডিঅ'টো একো নাই মালমপং ভিতৰত এইবোৰ চুইচ টুইচ আছে বাৰু এইবোৰ এইকেইটা আছে এই সোনকালে গা ধুইছে গাড়ী समझ रहे हो समझ रहे हो आप এই গাইছ ভাত পানী বনোৱা হৈ গ'ল ভাত পানী বনাই দিয়া মানে এই ভাত বাঢ়িছে চাব এই কালা 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 এইটো কালা তো গাইছ এইফালে ভাত চাত বাঢ়িছে গাইছ এতিয়া ভাত বাঢ়িছে খাম এতিয়া Yeah, boy. তো গাইছ ইমান দি ৰখাৰ শেষত একদম মানে শেষত টু দি পইণ্টত গ'লে এতিয়া গাইছ আহি গ'ল ভাতটো এইটো ভাত মাংস দালি তো গাইছ চবে ভাই দিছে ভাতটো চবে মানে খাম এই ৰান্ধনি সদায় পায় আকৌ গ'লে এজন ব্যক্তি আছে বহুত সেই ব্যক্তি এইজন তিনিটা খাব হে মই খামি বতাহ পালেহি বতাহত পালেহি বতাহত বহিছোঁহি একদম ঘামি গ'লোঁ ঘামি গৈ এতিয়া বেলেগ চোলা লগাই আহিলোঁ তো গাইছ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু যদি চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ' মানে লগ পাইছে আজিলৈ চেনেল বাই